মাছৰ গুণ পাই পাই মাছ খাবলৈ মন নোযোৱা হৈছে। বা তেওঁ যদি মাছ পিছ অতৰাই টিফিন দুখেনে হয়তো মাছ মাংস কটা মানুহে মাছ মাংস খাব নোৱাৰে নহয়, পেটে উকনি কৰে। তুমি অৱশ্যে মাছ পিচ খোৱা হ'লে ভাল পালোহেঁতেন, সোৱাদ আছিল হে। কিন্তু আপুনি খাওক, এই বয়সত কেলছিয়াম লাগে। সঁচা কথা কৈছে কিন্তু এওঁ। মোক আকৌ এনেকে চাবলৈ কি হ'ল? মই কি কৰিলো? আপোনাৰ দৰে মানুহ মই ক'তো দেখা নাই, পেটটো ইমান লেতেৰা। বা তৰ্ক নকৰিবিচোন, যা মাছ পিছ থৈ আগে। যা না। বায়েৰাৰ মনত কষ্ট দিলা কিয়? মাছ পিচ খাব লাগিছিল। এনেকৈয়ে লাজ দি যাম তোমাক। মই কিন্তু লাজ পোৱা নাই বিন্দু, ভুল এটা কৰাৰ পৰা বাচিছোহে। চাওঁ, চাবিটো দিয়ক। দেউতা ইমান মৰম লগা ন ধুনুটো, দেখিবলৈ মোৰ দৰে। আপোনাৰ দৰে নহয় দিয়ক, ঋষিৰ দৰে। ভালকৈ ভাবকচোন, ঋষি ঋষি নালাগেনে? মই ফটো তুলি আনিছো ৰবা, চাওঁ দেচোন। চকুকেইটা একেবাৰে দেহাৰ দৰে, নাকটোও দাদাৰ দৰে। হাঁহিটো চাচোন, একেবাৰে শুনি নগৰী। আপোনালোকৰ শুনেই দেউতা। গৌৰী দিবতো ৰোৱাত সিহঁতৰ কমিটি আছে, তেওঁলোকৰ সিদ্ধান্ত মতে বিয়া নিদিয়াটো হ'ব। দিব, বিশ্বাস আছে মোৰ। এই তলাটো খোল আকৌ, খুব সোনকালে চব নতুন হ'ব। নাতি কিন্তু মোৰ লগত হ'ব। দিলোৱে আৰু মোৰ লগত হ'ব, মাক কি অকলে হ'ব? আহক আহক আহা। সঁচা কথা মোক ক'লে জানই নহয় কি হ'ব তই? সঁচাকৈ কৈছো, গাঁৱত চবেই জানে গৌৰীয়ে বোলে মাতি অনাথ আশ্ৰমত দান দিব। অসম্ভৱ। তাকেই সম্ভৱ কৰি পেলালে। আজি বোলে টাউনলৈ গৈ কিবা লিখা মেলাও কৰিলে। কি বুলি ভাবিছে সিহঁতে মোক? মই হাতত খাৰু পিন্ধি আছো। নাই পিন্ধা। মই তোক সুধিছো। কথাটোহে কৈছো মই। যা। হ'ব দিয়ক। মাটি মোৰ নামত লিখি দিব লাগে বুলি অনাথ আশ্ৰমত দান দিব খুজিছে। ভাতৰ লগত পানী খোৱা কথা। ময়ো ৰথিন বৰা নিদিম। গৰিমা কলৈ যোৱা? আপোনাকে চাহ দিবলৈ আহিছিলো। পুৱা চাহ নোখোৱাকৈ কিয় আহিলে? নাতি আহিব, পইচা গোটাব নালাগিব জানো? সেইকাৰণে কাম কৰিব লাগিব। আপুনি সুখীটো দেউতা? সুখী মানে বহুত বেছি সুখী। আজি মিলত দুজন মানে কথাটো কৈছে। কি কৈছে? খুব ভাল পাইছে, বিশেষকৈ অনাথ আশ্ৰমক মাতি দিয়া কথাটো। আপোনাৰ বাবেই সাহস পালো দেউতা, নহলে মই ইমান চিন্তা ক'ত কৰিব পাৰিলোহেঁতেন। মইতো কেঁচুৱা তুলি লোৱা কথাটো ভবা নাছিলো, সেইটো তুমি ভাবিলা। আমাৰ ঋষিক আমাৰ মাজত জীয়াই ৰখাৰ কথাটো তুমি চিন্তা কৰিলা। ঋষিৰ নামটো অনবৰতে শুনি থাকিবলৈ মন যায়। মাতি থাকিব খোজো ঋষি ঋষি বুলি, সেইবাবেই ভাবিলো মই ভাল পত্নী হ'ব নোৱাৰিলো, ভাল মাকটো হ'ব পাৰিম ন দেউতা? তুমি নোৱাৰা কাম একো নাই কৰিমা। শহুৰ বোৱাৰীক কি ইমান আলোচনা কৰা? লণ্ডন
মই চাহ নোখোৱাকে মিললৈ গুচি আহিলো যে চাহ দিবলৈ আহিছেই বোলো নাতি আহিব কষ্টটো অলপ কৰিব লাগিব হ'লেও নিজৰ দেহাটো অলপ চাব লাগিব শুনিলে নহয় বুজাওকচোন নন্দন দা নাতি আহিলে নিজেই বুজিব অনাথ আশ্ৰমৰ পৰা কিবা কৈছিলে নেকি আজি তেওঁলোকে প্ৰচেছ কৰিব বোলে হয়তো অহা সপ্তাহত ঘৰলৈ নতুন সদস্য আহিবই সঁচা তোমাক কৈছে নকলে মই এনেই কম নেকি সেইদিনাখন ভোজ এটা হ'ব লাগিব সৰিয়হ ফুলাৰ দিন হাঁহ খাম হাঁহ আমাৰ ঘৰতে আছে চিন্তা নকৰিব সেইদিনা মই ৰান্ধিমো হ'ব কৰিবা মা হ'বলৈ সাজু হোৱা তই কৈছিলি নহয় পথাৰৰ ফালে আছে বুলি নাই দেখোন হ'ব দে খং কৰিব নালাগে আছে চাগে কৰবাত বহি মোৰ ওচৰলৈ যাব লাগে সেইবিলাক জ্ঞান নাই ককাইৰো য'ত ত'ত ঘূৰি ফুৰে হ'ব দে ৰাখ ধন ধন কথা কোৱাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ পজিটিভিটি লাগিব আপোনাৰ মন মগজুত জোৰ দিব লাগিব কথা ক'ব পাৰিম বুলি তোৰ কিবা মনত পৰিছে নেকি দাদা পৰিছে নেকি কচোন ক'বলৈ চেষ্টা কৰো বায়ু কৈছে নহয় তই ক'বলৈ চেষ্টা কৰিলেই ক'ব পাৰিবি কচোন ক কিবা এটা কচোন কিবা এটাতো ক চেষ্টাটো কৰ পাৰিবি দাদা পাৰিবি তই তোৰ যি মনত পৰিছে তাকে কচোন ক চেষ্টাৰ অসাধ্য একো নাই কচোন ক এটা ক চেষ্টা কৰ পাৰিবি ধন ধন তই কথা কৈছ ধন এই মাত্ৰ তই সাপ বুলি চিঞৰিছ তই কথা ক'ব পৰা হৈ গলি ধন কাপোৰবোৰ এনেকৈ লৈছা যে চিলাইছো কোনে পিন্ধিব কাম নাই বেঙি পিন্ধিবলে নহয় ভতিজাৰ বাবে কেথা চিলাইছো কেথা কিনো মোবাইলত ক'ত কি আছে সেইবোৰ ভালদৰে জানো
আমাৰ অসমীয়া বস্তুবোৰৰ নামবোৰ নাজানো। এনেকে হলে ভাষা ভালকে ৰাখিবি আৰু। বা কথা এটা কলে ভাষণ দিয়া আৰম্ভ কৰা ন? নাজানো বাবেহে সুধিছো। কেথা কেলে নোকোৱাচোন? ভতিজাৰৰ বাবে। হেৰ তলত পাৰি দিব নালাগিব, তুলি আনি দিম। প্ৰয়োজন নাই। হেৰ তোকনো কেঁচুৱাতে ক'ত শুৱাইছিলো? কেথাতে। ঐ শুনচোন, আৰু বেয়া কাপোৰ কি আছে লৈ আহি যা। অলপ ডাঠ হলে ভাল হ'ব। এনে কিমান দিন লাগিব এইখন? 2 দিনতে হৈ যাব। ঐ এই 2 দিনত আকৌ মই পাকঘৰত নোসোমাও দেই। তহঁত দুজনীয়ে বনাবি। বুজিলো আৰু। বৌ অহাই নাই যে এতিয়ালে? সেই মিলত লাগিল গৈ চাগে। যা আৰু কি ক'ত আছে লৈ আহি যা পটাপট। শুনচোন, কোৱা। সেই আমাৰ পুৰণা বাকচটোত ঊল আছে নেকি বাৰু? ঊল কিয়? কেলে? তাহলে চুৱেটাৰ এটা গুঠিব লাগিব আকৌ। হে হৰি, তুমি চুৱেটাৰ গুঠি হোৱালে গৰম আহিব। হেৰ বেছি দিন নালাগে নহয়, 5 দিনতে হৈ যাব চাবি। তাৰ মানে 5 দিন আমি পাকঘৰতে লাগিব। লাগিব। ঐ যাচোন, বাকচটোত চাগে ঊল আছে নে নাই? কিনি আনিম দিয়া চুৱেটাৰ। এই চবক কথা কয় নেকি অ? নাতিয়ে পাগল কৰিলে এই ভাগক। মই থাকোঁতে মাটি কেনেকৈ আশ্ৰমত দান দিয়ে ময়ো চাম নহয়। আৰে কি বুলি ভাবিছে মোক? ৰথিন বৰা কোন চিনি পাব আজি? আপুনি আহক জগত তালে। কি নাহে? হেৰি ইমান ভয় কিহৰহে আপোনাৰ? মই আছো নহয়। হেল্ল' হেল্ল' হেল্ল'। তোৰ চব ভগৱানে একো বিঘিনি নঘটালি হ'ল আৰু। ভালে ভালে নাতি ল'ৰাটো ঘৰলৈ আহক। এই ৰ কি কৰিছ এইবোৰ? কোনবোৰ? নজনাৰ ভাও নুজুৰিবি জগত। পাগলৰ দৰে অনাথ আশ্ৰমত মাটি দিব খুজিছে যে। আজিৰ দিনত সেইখিনি মাটিৰ মূল্য কোটি টকা। মোৰ মাটি নহয়, সেয়া গৌৰীৰ মাটি। গৌৰীয়ে নিজেই দান দিব ওলাইছে। মোকতো কৈছিলি মাটি বিক্ৰী কৰি তাই ব্যৱসায় কৰিব। আপোনাৰ মুখৰ পৰা সঁচা কথাখিনি উলিয়াবলৈ। উলিয়াই কি কৰিলি? কি পালি সেইটো ক। না মাটি তই ভোগ কৰিব পালি না মই। এটা কাম কৰ, গৌৰীক তই বুজাগৈ যা। মই কথা দিছো, তোক 50 লাখ টকা মই উলিয়াই দিম। 50 লাখ টকা পোৱাৰ পিছত তই জীৱনটোত বেলেগ একো চিন্তা কৰিব নালাগে। যা গৌৰীক কগৈ, বুজাগৈ তাইক। মোক আপোনাৰ দৰে লুভীয়া বুলি ভবাটো আপোনাৰ ভুল বৰাদেউ। কি? মই জগত, ৰথিন বৰা নহয়। টকাৰ লোভ মোৰ নাই। নিমখ ভাত খাই মৰিবৰ সময় পালোহি। এতিয়া পুনৰ চামুচ বিচাৰি যাওঁ কেলে? তাৰমানে তই গৌৰীক নুবুজাও? পঢ়া শুনাও আছে দেখোন আপোনাৰ। কথা বুজাৰ জ্ঞানকণ লাগিছিলে থাকিব। বুজিলো, তই তাইক বাধা নিদিয়। তই যেনেকে ৰথিন বৰা নহয়, ময়ো জগত নহয়। মাটি কেনেকৈ অনাথ আশ্ৰমত দিয়ে ময়ো চাম। প্ৰয়োজন হলে তাইক মই মাৰি পেলাম। তথাপি মই মাটি নিদিওঁ। গাত হাত দি চাচোন তাই। তই কথা কব পৰা হৈ গলি। এইটো কথা জুনুকাহঁতে গম পালে কম ফূৰ্তি পাবনে? আৰু তই? মইতো পাগলী হৈ গৈছোৱে। মোৰ নাচি থাকিবই মন গৈছে। কি হ'ল? ৰৈ গলি যে? মই যদি আকৌ কথা ক'ব নোৱাৰা হৈ যাওঁ তেতিয়া? পাগল নেকি? কিয় আকৌ কথা ক'ব নোৱাৰা হবি? বল ঘৰলৈ যাওঁ। আজি তহঁতৰ ঘৰত ভোজ হব। 2টা পাতিহাঁহ মই আনিম। এটা কাম কৰিম, আজি নখোৱা পাতিম। নতুন চাউলৰ ভাত খাম। চব নতুন হব, তইও নতুন হলি। আহ আকৌ।
ভয় ভয় লাগিছে ভয় কিহৰ ভয় মই আকৌ মাতটো হেৰুৱা হেৰুৱাও লাগিছে ডক্টৰনী বাইদেউক ফোন এটা কৰিবি নেকি কৰিম কিন্তু তই বেছি কথা পাতিব নোৱাৰিবি বাইদেউ তোৰ প্ৰেমত পৰিব লাগি গৈছে মোৰ ভয় লাগে বাইদেউ মই কলো ভাল খবৰ এটা আছে ই কথা কব পাৰিছে কিন্তু আকৌ মাতটো নোহোৱা হৈ যায় বুলি ভয় কৰিছে এক মিনিট বাইদেউ আপুনি সিদিনাও ইয়াক ঋষি বুলি কৈছে ইয়াৰ নাম ধনহে ঋষি বুলি কিয় মাতিছে বাইদেউ কওক মোৰ ভয় ভয় লাগি আছে অলপমান হ'ব বাইদেউ কওক হ'ব বাইদেউ ৰাখিছো দিয়ক কাইলৈ পুৱাই ওলাবি খুৰাহঁতক ক'ব নালাগে ময়ে লৈ যাম দে হ'ব আহ এতিয়া আজি লগ খোৱা ভোজ হ'ব বল আজি আমি একেলগে ফূৰ্তিৰে এসাঁজ খাম ভাল লাগিব সেইটো ভুল ভুলতো নকৰিব মোক তাই শহুৰ বুলি ভাবিলে ভুল কৰিব দেউতাক মই তাই মোৰ এনেকুৱা লাগিছে মাটিখিনি আশ্ৰমত দিয়াত তোৰ কিবা বিশেষ অংক আছে ইমান কোটি টকাৰ মাটি আশ্ৰমক দান নিদিয়ে বুলি আশ্ৰমেও জানে আশ্ৰম চলোৱা এনজিঅ'টোৱে মাটি কিনিবলৈ বিচাৰি পোৱাটো ময়ো জানো তই কেনেবাকে মাটিখিনি দান দিয়াৰ বিনিময়ত ভিতৰুৱাকে 10-20 লাখ টকা সৰহ কৰা ধান্দা কৰা নাইতো আচৰিত হোৱা নাই দিয়ক আপোনাৰ দৰে মানুহে ইয়াতকৈ ভাল ভাবিব নোৱাৰে বুলি মই জানো হয় নেকি অৱশ্যে মই ভাবাটো ভুলো হ'ব পাৰে আচ্ছা তোৰ লগত আশ্ৰমলৈ কোন গৈছিল নন্দন আচ্ছা এতিয়া মই খেলটো বুজি পাইছো আৰু মাকৰ ট্ৰিটমেণ্ট কৰিবলৈ বহুত টকা লাগে অংকটো সিয়েই কৰিলে তাৰমানে কি তই পাত্তাই নাপালি বুজিলি মূৰ্খ যে তই আশ্ৰমখনে 30-40 লাখ টকাত মাটি বিচাৰি আছে নন্দনে গৈ 20 লাখ টকাত ভাবাতকৈ বহুত মাটি দি অংক কৰিলে মিছা কথা মিছা নে সঁচা খুচৰিলেই বুজিবি নন্দনে মাটিৰ এগেইনষ্টত আশ্ৰমৰ পৰা টকা লৈছিল সকলোকে তোমাৰ দৰে বুলি নাভাবিবা নন্দন ভাল ল'ৰা আৰু আশ্ৰমে দান দিয়া মাটিক টকা দিব কিয় কাৰণ সিহঁত লাভত থাকিব আশ্ৰমখনৰ সৈতে যোগাযোগ কোনে কৰিছিল নন্দনে খেলটো তাতেই খেলিলে নন্দনে মাটিখিনি সি দান কৰাব কিন্তু টকা দিব লাগিব তাৰ চৰ্ত আছিল সেইটো Deconversion for everybody. First Doom. Body. First Doom. EP for everybody. First Doom. Body.
First Doom. First Doom. Restored EP for everybody. Resources here. First Doom. Medkit for everybody. First Doom. First Doom. Double takedown. First Doom. Double takedown. First Doom. Triple takedown. Takedown. Triple takedown. Go! I need equipment. EP for everybody. First Doom. First Doom. First Doom. EP for everybody. First Doom. 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 First Doom.